ना ना मुझे दिखाई नहीं दे रहा माँ मैं अंधी हो गई हूँ Good morning everyone. So আজি হৈছে Sunday and Father's Day special. So আমি কিবা এটা স্পেশাল মানে কিবা এটা স্পেশাল কৰিম বুলি ভাবি আছো দেউতাৰ কাৰণে একচুয়ালি এক্সপ্ৰেছ কৰা না যায় সো এইটো দিন ৰখা হৈছে টু এক্সপ্ৰেছ সকলে নিজৰ দেউতাক ভাল পায় কিন্তু এইটো দিন থাকে এক্সপ্ৰেছ কৰাৰ কাৰণে সো আমিও হেতু এক্সপ্ৰেছ কৰিম উইথ আৱাৰ চাই থাকক ক্লাছত গম পাই যাম কলিনৰ এডভাৰটাইজ মোক কেলে পাগল বুলি কৈছা জানানে তুমি মোক পাগল বুলি ক'লে যে তুমিও পাগল হ'বা একে ঘৰৰ যে ঘৰৰ হ'লে বুলি তই পাগল মোক পাগল কোনে কৰিছা তুমিয়ে কৰিছা দিয়া দিয়া ভালকে মুছা নহ'লে তোমাৰ চাকৰি গ'ল আজি দিয়া দিয়া তোকো লগত লৈ যাম মোক কেলে লগত লৈ যাবা কৰোণাৰ দিন লগত নহ'ব দেই মাথা দিয়া দিয়া কিছু নাই অকলে অকলে খালে এতিয়া বাচন ধুব এবাৰ লগ নধৰিলি যে খাওঁতে কেলে লগ নধৰিলি কি খালি তই কলা দোকানত থৈছেনে নাই অ'কে এতিয়া বনাব কৈ আছো দেউতাৰ কাৰণে এটা কেক পাপাই ইভিনিং ৱাকত গৈছে নাই সো সেই সুযোগতে মই কেক বনাবৰ কাৰণে বস্তুবিলাক যোগাৰ কৰি লৈছোঁ আৰু বাকী দুটা হৈ আছে এজনী সাৰ পাব চাগে মাতি মই লাহেকৈ তাই কেক বনোৱাৰ প্ৰচেছটো চাই থাকিব তো কেকৰ কাৰণে চেনি গুড়া কৰি লৈছোঁ মিক্সিত দেন কণী 3টা গাখীৰ দেন বেকিং পাউডাৰ আৰু ময়দা অ'কে আৰু উইথ দিছ আই এম ৰেডি টু বেক অলমোস্ট ৰেডি হোৱাৰ নিচিনা হৈছে কিন্তু আমাৰ ওভেন নাই আমি কুকাৰতে বনাম তো কুকাৰত কেনেকৈ বনাম আমি সেইটো দেখাই দিম একেলগে কনচিষ্টেঞ্চিটো ঠিক হ'ব লাগিব অকণমান বেছি পনীয়া হৈছে চ' ইয়াত আমি আৰু অলপমান ময়দা এড কৰিম বেকিং পাউডাৰ একদম লাষ্টত এড কৰিম তো হৈ গ'ল ৰেডি টু ইট নাই হোৱা বেকিং কৰিব লাগিব এতিয়া কুকাৰত ডাইৰেক্ট নিদিওঁ এনেকুৱা বাচনতে দিম ষ্টিলৰ বাচনতে দিম খালি ষ্টিলৰ বাচনটোত অলপমান ৰিফাইন তেল দি পেলাই ময়দাৰ গুড়ি অলপমান ছিটাই দিম গোটেইখিনিতে যাতে কেকটো লাগি নধৰে তাৰ ওপৰত গোটেইখিনি চাৰিওপিনে যেতিয়া পাউডাৰটো লগাই দিম তেলৰ ওপৰত শুকান পাউডাৰখিনি মানে ময়দা দেন এইটো মই বাকি দিম আৰু কুকাৰত ষ্টেণ্ডাল ক'ত গ'ল এনেকুৱা ষ্টেণ্ডাল কুকাৰত পাতি দিম অ'কে কুকাৰত পাতি দিয়াৰ পিছত আচলতে বালি থাকিব বালিৰ ওপৰত এই ষ্টেণ্ড সকলোৰে ঘৰত থাকে এই ষ্টেণ্ডাল পাৰি পেলাই এনেকুৱা এটা বৰ্তন যিটো মই এইখিনি বেটাৰখিনি ডালি দিছিলোঁ সেই বস্তুটো কুকাৰটো বন্ধ কৰি কুকাৰৰ এইটো কি এইটো হুইচেলটো গুচাই দিব লাগিব কিন্তু কমচে কম 1 ঘণ্টা লাগিব 1 ঘণ্টাৰ আগতে আপুনি খুলি চাই পেলাই টুথপিকেৰে চাব সিজিছেনে নাই অ'কে কি যে মানে only style তাইক মানে কেমেৰাত ভাল দেখিবই লাগিব বাকি ভাৰ মে যায় ওকে লেটস স্টাৰ্ট ওয়েলকাম টু মই কেতিয়া বেক কৰিলো এতিয়া মই বেকিং কৰিম ওকে সো হেতু প্ৰসেসটো মই টাইম ল্যাপছত দেখাই দিম কনফিউজন নাথাকে যাতে সো এনেকুৱা ঠিক কনসিস্টেন্সি ইমান ঠিক হ'ব নালাগে এনেকুৱাকে পৰি যাব লাগে তেতিয়াহে মানে বহুত সফট হয় আৰু বেকিং পাউডাৰ অলপমান বেছিকে দিব লাগে ফুলিব এটা ইমানখিনি কোলু দলি যদি ভাল নহয় তাৰপিছত মই দেখাও দে দেখা কি লো ভাল হয় না ওকে ওকে ঠিক আছে
একো নাই দিয়া সব একো নাই দিয়া সো গাইস এটা কেকটো বহাব কুকাৰ দেখাই এইটো আমাৰ কেক বনোৱা কুকাৰ হয় সেইকাৰণে পুৰণা কুকাৰ কামত আহি যায় গোটেইখিনি তো এনেকৈ বালি দি থৈ দিছোঁ আমি তাত সেই ষ্টেণ্ডাপ বহাই দিছোঁ এতিয়া আপোনালোকৰ ইচ্ছা হেৰি জুইত দিয়াৰ পিছতো ভৰাব পাৰে বা জুইত নিদিয়াৰ আগতো ভৰাই দিব পাৰে খালি জুইত দিয়াৰ পিছত এইটো বস্তু গৰম হৈ যায় তো চিধাকৈ বহাব অলপ দিগদাৰ পাওঁ পুৰিব পাৰেতো তো আমি ডাইৰেক্ট বহাই দিছোঁ আৰু আজি যি হয় দেখা যাব আৰু দিয়া মই গেছটো জ্বলাই লওঁ আচ্ছা আয়া গেছ চালু হৈ গ'ল গেছটো এনেকুৱা মিডিয়ামতে থাকিব লাগিব একদম হাই ফ্লেম নহয় এইটো মিডিয়াম চ' মই দি দিলোঁ এতিয়া ইয়াতো এডজাষ্ট কৰি ল'ব ঢাকনটো মই ইফালে যাওঁ এইটো ইয়াৰ ঢাকন ইয়াত মই হুচেলটো দিয়া নাই হুচেলটো দিব নালাগে আৰু কেকটো চিধা হৈছে নে চাই ল'ব নহ'লে কেকটো মানে যেতিয়া হ'ব মানে বেকা হৈ যাব দেখাত বেয়া দেখিব চিধা হৈছেনে ইয়াৰ হ'ব জয় শ্ৰীৰাম হ'ব বহুতবাৰ বনাইছোঁ মিডিয়াম ফ্লেম অকণমান আৰু কমাই দিছোঁ অলপ পিছত আকৌ বঢ়াই দিম সেইটো ঠিক আছে হ'ব বাৰু আমি চাই থাকক লগ পাম অলপ দেৰিকৈ আধা ঘণ্টামান পিছত মই চেক কৰিব আহিম আৰু হ'ব বাই ডলি আকৌ আহিলোঁ কেকটো বহাই দিছোঁ কিন্তু আমি কিবা কিবি কথা পাতি আছিলোঁ শ্বেয়াৰ কৰিব বিচাৰিছোঁ ডলি মোৰ পৰা ষ্টাৰ্ট কৰিছে কি কিবা ক'ব আছে ফাদাৰ্ছ ডে স্পেচিয়েল ন মই তাইক সুধি আছোঁ পাপাৰ বিষয়ে কিবা এটা ক পাপাৰ কথা কথাটো ফাৰ্ষ্ট মাৰ খোৱা কথা খুব মাৰ খাইছোঁ চবতছে হাইয়েষ্ট মই ছেকেণ্ড মই শান্ত হয় মই শান্ত হয় একদম চব মাৰ খাইছোঁ কি উৎপাত কৰিছিল চা মই একদম পিছতে শান্ত আছিল কি মই এতিয়া শান্ত মই এতিয়া শান্তই আছোঁ মাৰ খাইছিলোঁ কি মোক পঢ়া নাছিলোঁ চাগে বেছিকৈ সেইটো সৰুতে মাৰ খাইছোঁ বৰটো ডাঙৰ হওঁতে পঢ়া নাছিলোঁ মোৰ একদম ইণ্টাৰেষ্ট নাছিল মোৰ ক্লাছ 7ত ইণ্টাৰেষ্ট আহিছে বিকজ অফ দ্য ইনচিডেণ্ট মই কম্পিউটাৰ চায়েন্সত হায়েষ্ট মাৰ্ক পাইছিলোঁ আৰু এইটো ভেৰি গুড মানে ক্লাছৰ ভিতৰত মই ফাৰ্ষ্ট কৈছোঁ চ' মোৰ তেতিয়াৰ পৰাই মোৰ মানে পঢ়াৰ নিচাটো আহিল তাৰ আগতে অহা নাছিল একদম যিটো মই কওঁ মাজে মাজে ত' মই তাৰ আগতে একদম পঢ়া নিচাই নাছিল মই কি যে কৰি আছিলোঁ চ' তাৰ কাৰণে মই মাৰ খাইছিলোঁ কিহৰ কাৰণে মাৰ খাইছা কৈছোঁ তহঁতৰ নিচিনা নেকি এই কিয় মাৰ খাইছোঁ মই ভাল ৰিজনৰ কাৰণে মাৰ খাইছোঁ পঢ়াৰ কাৰণে মাৰ খাইছোঁ আৰু কি হৈছে ভাল হৈছে ন পঢ়াৰ কাৰণে এবাৰ মাৰ নহয় বহুতবাৰ খাইছা মাৰ এবাৰ ক'লো দেখোন মই সৰুতে লিখিছে মাৰ খালোঁ পঢ়াৰ কাৰণে মাৰ খাইছোঁ বেছি কিহেদি মাৰ খাইছিলা কি কওঁ মোৰ দুখৰ কাহিনী তেতিয়া পাপা আৰ্মিত আছিলতো মানে মানে ভলেণ্টিয়াৰ এতিয়া নোলোৱাৰ আগতে এই আজি ফাদাৰ্ছ ডেত আকৌ কিনো পাপাৰ বদনাম গাই আছোঁ আমি পিছত এদিন ষ্টৰিত আপোনালোকে কমেণ্ট কৰিব যদি জানিব ইচ্ছা আছে আমাৰ মানে ফানি ষ্টৰিজবিলাক তেতিয়া মানে একদম হেৰি দুখ লগা সৰু কালৰ হওক যি যি হৈছে মানে কি কি মনত আছে আমাৰ আৰু মাও ক'ব মাকেইটা টানি নিব লাগিব তই এটা মই ক'লোঁ মই কিহৰ কাৰণে মাৰ খাওঁ তই কিহৰ কাৰণে মাৰ খাইছ ক সেই বেলেগ ভিডিঅ'ত কৰিবি না এইটোতে কৰি দিছোঁ তাই আচলতে মই কেইটা মাৰ খাইছিলোঁ তিনবাৰ যা তিনবাৰ খাইছোঁ বহুত মাৰ খাইছে তিনবাৰ খাইছোঁ সৰু বাইদেউ এটাও খোৱালে তাই বাচি গৈছে কৃষ্ণাই একচুৱেলি বাচি গৈছে তাই মানে এটাও খোৱালে মই এইফালে চাইছোঁ কেমেৰা আছে ইফালে ইপিনে আছে একচুৱেলি তাই ক্ষীণ মিন আছিল আৰু অলপ মানে তাই নাজানো কিয় বা নামানো নাই অলপমান তাই কি আৰু ক্ষীণ আছিল আৰু আমি কেইটা হাত্তা কাট্টা আছিল সেইকাৰণে মাৰ খাইছিলোঁ কিন্তু তাই কিন্তু কেঁচুৱাতে বহুত শকত আছিল দেই বাপৰে বাপ তাই নাই দিছে সেইকাৰণে আমি কৈ আছোঁ এটা বেলেগ ভিডিঅ' বনাম ক'ব আজি হৈছে আৰু এইটো ছাছপেন্স ক'ব কমেণ্টত যদি লাগে একদম মানে ইণ্টাৰেষ্টিং আছে একদম হাঁহি উঠি যাব আমাৰো এতিয়া মাজে মাজে আৰু বহুতে লাইক নকৰে ভিডিঅ'বিলাক চাই সেইটোও বেয়া লাগে বাৰু আমি কষ্ট কৰি বনাওঁ শকত হৈছেতো ঘৰত থাকি দেখি আৰু কেনেকুৱা ভিডিঅ' চাব বিচাৰিছে এইবিলাক মোক জনাব লাষ্টলৈকে চাব পাপাক ছাৰপ্ৰাইজ দিম চ' কেনেকুৱা কৰে পাপাক ছাৰপ্ৰাইজ মানে গম পাইছেতো পাপাবিলাকক যি টি ক'ব পাৰে দেই উই আৰ ৰেডি আচ্ছা খোলাচা আছে কৃষ্ণাই তই ক তইহে তথাপিও তাই হাৰিলে বাৰু তাই আহিলে বেছি ভাল আছিল কিন্তু তাই আহিলে এইটো কথা উলিয়াম দেই কি কৈছে তাই কৈছে তহঁতে বহি আছ বগা মূলা তাইক মাতি আছো তাই কৈছে তহঁতে বহি আছ মই ইফালে মায়ে হাঁহি আছে বগা মূলা হৈ বহি আছো তাই কি কলা
বগাই আৰু তাইক আমি মাতি থকাতে তেনেকে কৈছে আৰু এইবিলাক লাইটত কালা তাতে বহি আছো বগা মূলা হয় কৰনে দিয়ে হ ন তো মুকো তো বসকে আই যায় দিয়া কৃষ্ণা লৰাই গুৰা আই হনো হনো ঠিক আছে লিপষ্টিক মাই দেখলা হাই আসিছ না করব ছেলে জন্য গেছি মুক্তি করতে না এটা দেখে নি kita makan 1 2 3 4 Krishna বেলি উঠি কান ফুলি দিছে ওই আমিও পিন্দানে Krishna আহি গল ইয়ো এন্ট্রি তই যিমান ষ্টাইল কৰি নাহিলেও তোৰ বেজ্জতি হ'ব আজি তই না কি কৰিছ এইটো ভিডিঅ'ত তই ক কি কৰিলো টপি আছে ভূমিকম্প তই এটা ভিডিঅ'ত কি কৰিছ ক অফার জায়গা গুলো পে বেশি কই আছে তুমি পালে কি তোমার কার লাবা ওটা খালি দিলা ওটা তালি না আপনি নবা ফুটা যা দেখা আছে Krishna তই না কি কাণ্ড কৰিছ ক মোক নেদেখালে আপত্তি নাই কি দেখা কৰি দিছা তই মোক মোবাইল কৰিছো আচ্ছা সৰি কি কাণ্ড কৰিলা অৰা নাই গীত ভোলা ভোলা আগৰ ভিডিঅ'টো চালে নাই চ্যালেঞ্জ ভিডিঅ'টো যেটো ড্ৰয়িং কৰিব লাগে তাত ধৰাত পৰিছে তাই চিটিং কৰা বুলি ইনে কই বুঢ়ী তাকো এটা লাষ্ট ৰাউণ্ডত ব্লাইন্ড ফল আছিল চাগে হাতীটো ইমান ধুনীয়া কেনেকে হল আপোনালোকে ভাবকচোন আৰু অবজাৰ্ভ ঠিক আছে ন একো ঠিক নাই হাতী ইমান ডাঙৰ বস্তুটো আৰু কি কয় যাম ৰবা এটা তাৰ বস্তুটো ইমান সহজতে অকমান একজেক্ট চকুটো বেবচিচি বেজতি খাব কাৰণে আহিছে দে হুমাই ৰবা হে একজেক্ট চকুটো তাতে পৰছে কালখনো একজেক্ট ধুনীয়া মই হাতি ইমান দিবা না যে ঠিক আছে আপোনালোকে চাই লওকচোন মই এতিয়া নাক পাৰিম মই এতিয়াও পাৰিম চাই লওকচোন আপোনালোকে তাই কি কৰিছে এনেকা আলুদি দাগি দাগি দিছে আৰু একটু কৰি আছে আৰু নকৰিম আৰু নাকটো তাইলে তাই কৰিব এটা বুজাইছিল মোৰ চাইনাছ তাই নিজে ঘৰত কৰি মাত্ৰ কৰি আৰু চাইনাছ আছে মোৰ মানে এতিয়া দোকান গৈছিল মোৰো আছে কৰিছিলো মোৰো আছে মই এনেকা কৰাম এই ডাইৰেক্ট খালে হালিয়ে খাপে ডোল লাভ চেলেঞ্জত এইগুলা আহিব লাগে কি হ'ব লাইট গো এইটো হয় এইটো হ'ব লাইট আহাৰ পিছত লগ পাই আছো লাইট আহাৰ मां मुझे दिखाई नहीं दे रहा मां मैं अंधी हो गई हूं मां मैं अंधा क्यों পাপা আহি পাইছে খৰিয়া দিব গৈছে আমি কেকটো থৈ দিছো এইপিনে এৰেঞ্জমেণ্ট হৈ গৈছে এইপিনে এৰেঞ্জমেণ্ট তাই কেনে লুকাইছ লৈ যা তুমি পিছত থাকা আকৌ যোৱা এইপিনে আহা তুমি আহাচোন বানা মা কেনেকে ফাদার্স ডে হ্যাপি ফাদার্স ডে ভিডিও বনাই আছো তুমি ইপিনে আহা হ্যাপি বার্থডে নহয় ফাদার্স ডে জলদি যা জলদি যা তুমি যোৱা জলদি ৰবা কাটিবা আকৌ কেক যা কিছ না স্মাইল এটা দিয়া ফেচ হ্যাপি ফাদার্স ডে মই এইটো কেনেকে হাতত ধৰি কৰো দে হ্যাপি বার্থডে দে কৈ দে দলি মোমবাতিটো কিটা ইপিনে যা দিয়া মোক দিয়া মোমবাতিটো কেনেকে তুমি ফুলো মোমবাতি যা হাতে দি মোমবাতি না হাতে দি কবাত দেখিছিলি মা কিটা ফুটা এটা উঠছি নাই তো মনে পিছু উঠছে না জলদি ফুটা ফুটা মা ফুটাব দে কিয় ৰেছ লাগে তুমি হাতে দি দিয়াছো পারবে না ভয় লাগে
ৰাইজক দে ৰাইজক এক পিচ দে না সকলো ফাদাৰ্ছলৈকে এক পিচ দে ভগাই মেলি খাব দেই এইবিলাক সকলো দেউতাকলৈ হেপী ফাদাৰ্ছ ডে টেষ্টি বনাব আপোনালোকো আৰু চেলিব্ৰেট কৰিব এজনী চুৰ খালে দিয়া মোক যোৱা পাপাক ধুনীয়াকৈ দিয়া কুটা নাই কুটা হেৰি এতিয়া হেৰি ৰ ঐ কৃষ্ণ কিনা ভিডিঅ'টো শেষ হোৱা নাই ন তই কি স্পেচিয়েল বনাবি দিয়া হ'ব দিয়া মই খাওঁ পাপাকো ভাগ কৰোঁ নাযাব মাংস আহি আছে স্পেচিয়েল মাংস কৃষ্ণ কি দেখা মল্লু কৃষ্ণ হ'ব দে ইয়াতে আমি গৰম মছলা দিছোঁ জিৰা দিছোঁ তাৰপিছত কেঁচা পিঁয়াজে হ'ব দিয়কচোন তাৰপিছত শুকান জলকীয়া দুটা কেঁচা জলকীয়া দুটা দিছোঁ শুকান জলকীয়া মানে বহুত জ্বালা আছে এইকেইটা চ' কেঁচা জলকীয়া অকল দুটা দিছোঁ তাৰপিছত এইটো কি কয় এইটো গৰম মছলাই যে গছৰ বাকলি সেইটো দিছোঁ তাৰপিছত লং দুটা দিছোঁ ডাঙৰ ইলাচি আধা টুকুৰ দিছোঁ আৰু এটা সৰু ইলাচি দুটা দিছোঁ লং 2 পিচ দিছোঁ আৰু বাটাৰ দিছোঁ আৰু কাজুটো মই দিব পাহৰি গৈছিলোঁ কাজু বাদাম আৰু আলমণ্ড অকণমান সেইটো মই পিছত মানে এতিয়া যেতিয়া বটিম আৰু মিক্সিত তেতিয়া মই একেলগে দি দিম এতিয়া মই এইখিনি মেৰিনেট কৰি থৈছিলোঁ আধা ঘণ্টামান ইয়াতে মই চিকেন মছলা তাৰপিছত জলকীয়া গুড়ি আদা নহৰু পেষ্ট আৰু নেমু অকণমান হালধি নিমখ আৰু এইখিনিয়ে মই মানে ধুনীয়াকৈ সানি কিনে থৈ দিছিলোঁ এইটো লোকেল মাংস হয় তো লোকেল মাংস অকণমান টাইম লাগে দিয়কচোন সেইকাৰণে মানে অলপ টাইম লাগি আছে এতিয়া মই এইটো অকল তেল দিছোঁ তাৰপিছত মাংসখিনি বহাই দিছোঁ আলু এটা দিছোঁ পাপা ডায়েবেটিছ হ'লেও মানে পাপাই মানে একদম আলু দে এনেকৈ থাকে তো এইখিনি অকণমান টাইম সিজিব লাগিব অকণমান মানে কি আৰু বেছি টাইম লাগিব দিয়কচোন তেতিয়ালৈকে আমি এইখিনি ঠাণ্ডা কৰিছোঁ আৰু এইখিনি আমি এতিয়া গ্ৰাইণ্ডাৰত পিচি লওঁ তাৰপিছত মই দেখাই আছোঁ তাৰপিছত এইখিনি যেতিয়া পিচি ল'ম তেতিয়া মই ইয়াতে মাংসখিনি সিজি যোৱাৰ পিছতহে মই ইয়াতে এড কৰি দিম তাৰপিছত যিমান জোখ লাগে সিমান গ্ৰেভি হিচাপে বনাই ল'ম চ' আমাৰ মাংস ৰেডি হৈ গ'ল So guys, আজিলৈ যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৱাৰ ইউটিউব চেনেল চ' আৰু কমেণ্ট কৰি জনাব আমাৰ ফাদাৰ্ছ ডে স্পেচিয়েল মানে এইটো আমাৰ ব্লগটো আজি কেনেকুৱা হৈছে চ' এইজনী ধুনীয়া লাগিছে চ' গুড নাইট বাই বাই